बिटिसिनि गाहाय प्रमद बर' बिथांनि सायाव कंग्रेसनि आफादगिरि भुपेन बराया अजद होनायखौ गोख्रों रावजों सोंखारिदों इउपिपिएलआ। ইয়াত প্ৰমোদ বড়ো ডাঙৰীয়াই শ্লোগান দিছিলে আগতে তেওঁৰ শ্লোগান আছিলে ডিভাইড আছাম 50-50 ছাত্ৰ নেতা হৈ পেলাই ৰাইজক ক'লে ডিভাইড আছাম 50-50 আমাক বড়োলেণ্ড লাগিব। এতিয়া আজি কোকৰাঝাৰত মই যিমান মানুহ লগ পাইছোঁ চবেই মোক কৈছে যে এতিয়া প্ৰমোদ বড়োৰ শ্লোগান হৈছে ডিভাইড মানি 50-50। বিজেপি ইউপিপিএল আৰু জিএছপিৰ নেতৃত্বত যি ধৰণৰ এটা কাউন্সিলটো ভালকৈ চলি আছে এইটো ক্ষেত্ৰত তেখেতে যি ধৰণৰ মন্তব্যটো প্লেচ কৰিছে এইটো আমি তেখেতক ধিক্কাৰ জনাওঁ। डिभाइड मानि 50-50 नि फोरमान दङब्ला दिन्थिनांगौ नङाब्ला बिजिरसालियाव थांनायनि हुमखि इउपिपिएलनि। আৰু বিশেষকৈ তেখেতে ডিভাইড আছাম 50-50 ক্ষেত্ৰত তেখেতে বিশেষকৈ ডিভাইড মানি 50-50 বুলি কথাটো কৈছে। তো আমি আজি তেখেতক মানে এটা চেলেঞ্জ দিছোঁ ডিভাইড মানি 50-50 কথাটো হৈছে যদি তেখেতে এনেধৰণে যদি কিবা এটা হৈছে তেনেহ'লে এটা প্ৰমাণিত কৰক প্ৰমাণ কৰি দেখাওক। যদি প্ৰমাণ কৰিব নোৱাৰে তেনেহ'লে তেখেতে নিশ্চয় আমাৰ এই বিষয়লৈ তেখেতে মেডিয়াৰ জৰিয়তে হ'লেও এটা ক্ষমা বিচাৰিব লাগিব, নহ'লে আমি এইটো বিষয়টো লৈ আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। কিয়নো এই মন্তব্যটো যি তেখেতে দিছে তেখেতৰ নিচিনা এজন সামাজিক ব্যক্তি ৰাজনৈতিক বৰিষ্ঠ এজন ব্যক্তিয়ে যদি এই ধৰণৰ মানে মন্তব্যটো মানে আগবঢ়ায় এইটো অতি মানে দুৰ্ভাগ্যজনক বুলি আমি আখ্যা দিছোঁ। दिनै क'क्राझाराव कंग्रेसनि जथुम्मा जानायजों लोगोसे जयनिं हाबाफारिया जालाङो। बे हाबाफारियाव बाहागो लानायनि सिगां बिटिसि सेक्रेटारियेटनि लांगोनायाव थानाय बड'फानि मुसुखायाव मान बावनायनि उनाव कंग्रेसनि आफादगिरि भुपेन बराया खौरांगिरिनि सिगाङाव बिटिसिनि गाहाय प्रमद बर'आ फरायसा आफादनि दैदेनगिरि जानानै थानाय समाव बड'लेण्ड नांगौ होनना सोमावसारदोंमोन। गोहो मोननायनि उनाव दा डिभाइड आसाम 50-50 खौ नागारनानै डिभाइड मानि 50-50 खालामबाय। बड'लेण्ड नांगौ होनग्राफोरा दिल्ली बेंगालुरुफोर बायदियाव हा बायदों, गासै बिटिआर ओनसोलानो जाख्ल'नायजों बुंफबदों होनना अजद लाबोदोंमोन। बिटिसिनि गाहाय प्रमद बर' बिथांनि हेंथायै कंग्रेसनि आफादगिरि भुपेन बराया बेबायदि अजद लाबोनायखौ सोंखारिनायजों लोगोसे इउपिपिएल हानजानिफ्राय गोख्रों फिनजाथाय होयो। इउपिपिएलनि एमसिएलए एबा प्रमद बर' बिथांनि राजखान्थियारि बोसोनगिरि माधव सेत्रीया बुरलुंबुथुरनि साहा थानाय बर' हारिजों लोगोसे गुबुन गुबुन हारिफोरनि जौगाखांनाय आरो बुरलुंबुथुरनि साहा बाहागोखौ आवगायनानै लांनो थाखाय बै समाव एबसुआ सोमावसारबोनायखौ आवगायना लांनानै प्रमद बर' बिथाङा जाय खामानिफोरखौ मावबोदों बेखौ बिटिआरनि गासैबो हारिया बोजबनानै लादों। आरो भुपेन बराया डिभाइड आसाम 50-50 नि बिथिङाव डिभाइड मानि 50-50 बुंनायखौ गोख्रों रावजों सोंखारिनानै बिथांनियाव माबाफोर फोरमान दङब्ला दिन्थिथों आरो जुदि बिथाङा फोरमान होनो हायाब्ला खौरां बिजोंनि गेजेरजों निमाहा बिनांगोन, नङाब्ला जोङो बे आयदाखौ लानानै बिनि हेंथायै बिजिरसालियाव थांगोन होनना खौरांगिरि मेलनि गेजेरजों फोरमायो। পিচিচিৰ সভাপতি তেখেত সন্মানীয় শ্ৰীযুত ভূপেন বৰা ডাঙৰীয়া আজি আমি কোকৰাঝাৰত তেখেতক মানে দেখিবলৈ পাইছোঁ। আৰু তেখেতে ইয়াত বিশেষকৈ যে আজি কংগ্ৰেছৰ হৈ বা কংগ্ৰেছক দলক মজবুত কৰাৰ বাবে তেখেতসকলৰ সাংগঠনিক দিশত তেখেতসকলৰ কৰ্মীসকললৈ যি প্ৰগ্ৰামবিলাক কৰিছে তো এইটো বিষয়ত তেখেতক মই ধন্যবাদ দিছোঁ। কিন্তু তেখেতে যিমান কথাবিলাক আজি আমি মিডিয়াত তেখেতে কোৱা আমি দেখিবলৈ পালোঁ বা শুনিবলৈ পালোঁ এইটো ক্ষেত্ৰত আমাৰ ক'ব লগা আছে। আমি খেদ প্ৰকট কৰিছোঁ, আমি তেখেতক গৰিহণাও দিব বিচাৰিছোঁ। তেখেতে বিশেষকৈ আমাৰ বিটিআৰৰ CM মহোদয়ক ওপৰত তেখেতে যি মন্তব্যটো ইয়াত দিবলৈ মানে তেখেতে আগবাঢ়িছে বা দিছে এইটো ক্ষেত্ৰত আমি এইটো ক'ব বিচাৰিছোঁ ডিভাইড আছাম 50-50 কথাটো লৈ আৰু ছাত্ৰ নেতা কথাটো লৈ তেখেতে যি ধৰণৰ কথাটো কৈছে ইয়াত ডিভাইড আছাম 50-50টো ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত থকা বিভিন্ন জাতি জনগোষ্ঠীয়ে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰক ডেভেলপ কৰাৰ বাবে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰটো আগুৱাই লৈ যাবৰ কাৰণে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত থকা বিশেষকৈ বড়ো জনগোষ্ঠীৰ লগতে আন আন জনগোষ্ঠীক আগুৱাই লৈ যোৱাৰ কাৰণে যি এটা সেই সময়ৰ তাহানিৰ আমাৰ নিখিল বড়ো ছাত্ৰ সংস্থাৰ নেতৃত্বই যি আন্দোলনটো কৰিছিল এই আন্দোলনটো আগুৱাই লৈ গৈ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই যি ধৰণৰ কামবিলাক কৰি আহিছে এই ক্ষেত্ৰত আমাৰ বিটিআৰৰ সমূহ জনগোষ্ঠীয়ে তেখেতক আঁকোৱালি লৈছে। আজি আপোনালোকে চাওক এই সংগ্ৰামক মানে সন্মান জনাই ভাৰত চৰকাৰ অসম চৰকাৰে তিনিটা চুক্তি কৰিছে, যিটো BSc একৰ্ড, BTC একৰ্ড আজি আহি
2020 চনৰ 27 জানুৱাৰীত যি BTR একৰ্ডটো হৈছে তো BTR একৰ্ডটো হ'ল এইটো মাথোন এটা একৰ্ড নহয় এইটো এটা পিচ একৰ্ড শান্তিৰ এটা একৰ্ড তো এই শান্তিৰ এটা একৰ্ডটো কৰাৰ পিছত BTRত যোৱা 2020 চনৰ 27 জানুৱাৰীৰ পিছত যি পৰিৱেশটো ঘূৰি আহিছে এইটো BTR সকলো জনগোষ্ঠীয়ে দেখি আছে আৰু আমাৰ সংবাদ মাধ্যমৰ জৰিয়েও বা সাংবাদিকসকলেও এইটো সকলো কথাটো তেখেতসকলে গম পায় বা আপোনালোকে গম পায় তো গতিকে ইয়াত এটা বেলেগ পৰিৱেশটো সৃজনা হৈছে বেলেগ পৰিৱেশটো ইয়াত মানে গঠন হৈছে তো বেলেগ পৰিৱেশৰ মাজত এটা শান্তিৰ পৰিৱেশৰ মাজত BTRটো আগুৱাই লৈ যোৱাৰ কাৰণে UPPLৰ নেতৃত্বত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTR চৰকাৰক এটা BJP UPPL আৰু GSPৰ নেতৃত্বত যি ধৰণৰ এটা কাউন্সিলটো ভালকৈ চলি আছে এইটো ক্ষেত্ৰত তেখেতে যি ধৰণৰ মন্তব্যটো প্লেচ কৰিছে এইটো আমি তেখেতক ধিক্কাৰ জনাওঁ আৰু বিশেষকৈ তেখেতে ডিভাইড আসাম 50-50ৰ ক্ষেত্ৰত তেখেতে বিশেষকৈ ডিভাইড মানি 50-50 বুলি কথাটো কৈছে তো আমি আজি তেখেতক মানে এটা চ্যালেঞ্জ দিছোঁ ডিভাইড মানি 50-50 কথাটো হৈছে যদি তেখেতে এনে ধৰণে যদি কিবা এটা হৈছে তেনে এটা প্ৰমাণিত কৰক প্ৰমাণ কৰি দেখাওক যদি প্ৰমাণ কৰিব নোৱাৰে তেনেহলে তেখেতে নিশ্চয় আমাৰ এই বিষয়লৈ তেখেতে মেডাৰ জৰিয়তে হলে এটা ক্ষমা বিচাৰিব লাগিব আৰু আমি এইটো বিষয়টো লৈ আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম কিয়নো এই মন্তব্যটো যি তেখেতে প্লেচ কৰে তেখেতৰ নিচিনা এজন সামাজিক ব্যক্তি ৰাজনৈতিক বৰিষ্ঠ এজন ব্যক্তিয়ে যদি এই ধৰণৰ মানে মন্তব্যটো মানে আগবঢ়ায় এইটো অতি মানে দুৰ্ভাগ্যজনক বুলি আমি আখ্যা দিছোঁ